হাই বন্ধুসকল, আশা কৰোঁ আপোনালোকে সবাই ভালে আছে। আজি আপোনালোকৰ মাজলৈ এটি সুন্দৰ কবিতা আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম গছ ভালপোৱা ককাৰখন, কবি ভৱেন্দ্ৰনাথ শইকীয়া, আবৃত্তি তন্ময় ভূঞা। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। নমস্কাৰ, মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম গছ ভালপোৱা ককাৰখন, কবি ভৱেন্দ্ৰনাথ শইকীয়া। ভাল পালোঁ ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী অতিথি যাব, ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিব সিপুৰাই। পিছে কোৱাচোন ৰঘুনাথ, আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন, এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ। গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ। ধন্যবাদ।